হেল্ল' এভৰিৱান। জনপ্ৰিয় ৰজা ৰাণী ধাৰাবাহিকৰ আজিৰ খণ্ডটো চাবৰ বাবে বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আমি দেখিবলৈ পাইছিলোঁ যে বিকাশে বৈষ্ণৱীৰ ল'ৰা দুটাক লৈ যোৱা বুলি দেউতাকে কথাটো গম পোৱাৰ পিছত পুলিচলৈ ফোন কৰি তাৰ ওপৰত কিবা এটা ব্যৱস্থা ল'বলৈ কয়। আৰু বৈষ্ণৱীৰ দেউতাকে থানালৈ যাবলৈ লওঁতেই বৈষ্ণৱীয়ে চন্দ্ৰ জীয়াই থকাৰ কথাটো কয়। আৰু আনফালে আমি দেখিবলৈ পাইছিলোঁ যে চন্দ্ৰক বিচাৰিবলৈ বৈষ্ণৱী, বিষ্ণু আৰু দেউতাকে গুৱাহাটীলৈ যায়। এতিয়া বাৰু বৈষ্ণৱীহঁতে চন্দ্ৰক বিচাৰি পাবনে বাৰু? জানিবলৈ পাব ৰজা ৰাণী ধাৰাবাহিকৰ আজিৰ খণ্ডটিত। আৰু আনফালে প্ৰকাশ ৰঞ্জনে চন্দ্ৰ জীয়াই থকাৰ খবৰটো পোৱাৰ পিছত চন্দ্ৰক বিচাৰিবলৈ মানুহ পঠিয়ায়। আৰু আনফালে চন্দ্ৰ আৰু বিজুলীৰ বিয়াখনত বৈষ্ণৱী আৰু দেউতাকহঁতে বিচাৰি গৈ বিয়াখনত উপস্থিত হ'বগৈ নেকি বাৰু? জানিবলৈ পাব ৰজা ৰাণী ধাৰাবাহিকৰ আজিৰ খণ্ডটিত। বন্ধু বান্ধৱীসকল, ৰজা ৰাণী ধাৰাবাহিকৰ আজিৰ খণ্ডটো চাবৰ বাবে বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।